Hey dosto, welcome back to my YouTube channel. So guys, মই আৰু মোৰ ৱাইফ আৰু ছোৱালী যাব ওলাইছোঁ দাদাহঁতৰ ঘৰত। যিহেতু বহুত দিনৰ পিছত ওলাইছোঁ, এনেইতো যাবলৈ সময় নহয়, কামতে ব্যস্ত থাকোঁ। এতিয়া বাইহঁতৰ ঘৰলৈ গৈ লওঁ, তাৰপিছতে তাৰপৰা স্কুটিখন লৈ লওঁ, তাৰপিছত এতিয়া আমি গৈ আছোঁ। চ' সকলোৱে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবো কৰি দিব আগলৈ, যাতে মই আগবাঢ়ি যাব পাৰোঁ। আৰু এটা কথা, আৰু শেষলৈকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইছ, আমি আহি পালোঁ দাদা নৱ ঘৰত। তাৰপিছত দেখাব বিচাৰিছোঁ, এয়া মোৰ নৱ। তাৰপিছত এতিয়া দাদাটো বাৰু বৰ্তমান নাই, দাদা এতিয়া গৈছে দোকানলৈ। সিহঁতৰ দোকান আছে, দোকানতে ব্যস্ত হৈ থাকে আৰু। চ' গাইজ, মই অলপ বহুত দিনৰ পিছত আহিছোঁ, ভাল লাগিছে। এনেতো আহিবলৈ সময় নহয়, ডিউটিত ব্যস্ত হৈ থাকোঁ, কামতে বিজি হৈ থাকোঁ। তাৰপিছতে গাইজ, চ' আগলৈ কি হয় দেখুৱাই থাকিম বাৰু। গাইজ, আহিছোঁ দাদাৰ দোকানলৈ। এইখনে হৈছে দাদাৰ দোকান, সৰু সুৰা টুকটাক। আৰু এইফালে আহিছে দাদা, একেবাৰে শুকাই গৈছে আৰু মাজতে গা বেয়া হয়, একেবাৰে পূৰা শুকাই গ'ল আৰু। তাৰপিছতে এইফালে হৈছে মোৰ ভতিজা ছোৱালী, এইজনী সৰু, হাই কৈ দে, এইজনী সৰু। তাৰপিছতে ডাঙৰজনী মই দেখুৱাম বাৰু। বিশেষকৈ আহিছোঁ আমি ডাঙৰজনীক চাম বুলি। বহুত দিন হ'ল দেখা পোৱা নাই, 1.5 বছৰ মানে হ'ল চাগে সম্ভৱ, দেখা পোৱা নাই। তাইও বিয়া হৈ মেলি বেলেগ জেগাত থাকেহি এতিয়া, তো মানে তালৈ আমি যাবতো নোৱাৰোঁ। তো তাই নিজে আহিছে বাৰু, তো মাকৰ ঘৰলৈ আহিছোঁ আমি তাইক চাম বুলিয়ে। চ' গাইজ, মই আপোনালোকক দেখুৱাম এতিয়া মোৰ ডাঙৰ ছোৱালীজনী, মোৰ ডাঙৰ জীয়ৰীজনী চাব এতিয়া দেই গাইজ। এইজনীয়ে মোৰ চবতকৈ ডাঙৰ ছোৱালী, মানে মোৰ ছোৱালী মানে কি আৰু, দাদাৰ ছোৱালী যেতিয়া মোৰো ছোৱালী হয়। চ' এইজনী হাই কৈ দে, তাই হাই নকয়, বেয়া লাজুকী মানে গাইজ, তামাম লাজ কৰে। মাক যেনেকুৱা লাজুকী, জীয়েকো তেনেকুৱা লাজুকী। এতিয়া আৰু দেখুৱাম, এইফালে আমাৰ লোকেল লাও, এইটো কি আপেল নিচিনা, এইটো লাওটো, এইটো এইটো আন এটা আছে, আৰু এটা এইটো ডাঙৰ চাই, দেখিছে না গাইজ। আপেল कौन खाएगा, जिसको खाएगा क्या बोलता है हिंदी में, जो खाना चाहता है আপেল आ जाओ। সবজি পিছি আছো আমরা লসুন। চ' গাইজ, আমি খালোঁ বোলো, এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁগৈ। চ' যদি সকলোৱে ভাল পায় লাইক কৰিব, আৰু নোযোৱাৰ আগতে মই চবকে দেখাই দিব বিচাৰিছোঁ, আমাৰ মোটিভম খালে বোলে ভাগৰ লাগিলে টোপনি ৰাইজে, এতিয়া একেবাৰে টোপনি। আইয়াব দোলাং দে ন, এতিয়া আমি যামগৈ। আৰু ৰাইজে কয় নহয়, लड़की एक फूल होता है लेकिन ये साला फूल को लेके जा रहा है। ये देखो, ছোৱালী মানুহে সদায় ফুল ভাল পায়। ক'ত কাৰ গছৰ ঘৰত ফুল আছে, কি গছ পুলি আছে, এয়া আমাৰ ৰাইজে এইখিনি ভাল পায়, অকল ফুল। যাওঁগৈ আৰু কেতিয়া লগ পাওঁ, ভগৱানে জীয়াই ৰাখিলে আহিম আৰু ভালে দেখা আমি যাওঁগৈ বুলি টাটা কৈ দিয়া, ভৰাই দিয়া, ডিকিতে ভৰাই থৈ দিয়া। এইজনী মোৰ ডাঙৰ ছোৱালী দেই গাইজ, তাই খুব লাজুকী। কেতিয়া লগ পাওঁ, মাজত আকৌ আহিব লাগিব, খোজ খবৰি বাৰু সকলোকে মই জনাম।
এইজনী মোৰ চবতকৈ ডাঙৰ ছোৱালী লেংকাটো এইজনী খুব লাজুকী দেই এইজনী গাইজ তো ঘৰলৈ আহি পালোঁ কালি কুশলে ভাগৰ লাগিছে আজি দিনত টোপনি মাৰিব পোৱা নাই তামাম ভাগৰ একদম মানে চকুত টিপিয়াই আহিবলগীয়া হৈছে যি কি নহওক ভালে কুশলে ঘৰলৈ আহি পালোঁ সেইটোৱে বহুত বহুত ধন্যবাদ আৰু আজিলৈ ভিডিঅ'টো ইমানে